শিশুসকলৰ বাবে বিশেষ পদক্ষেপ শিশু কৰ্কট ৰোগীলৈ বিনামূলীয়া সুবিধা থকা খোৱাৰ সুব্যৱস্থা শিক্ষাদানৰ ব্যৱস্থা এতিয়াৰে পৰা শিশু কৰ্কট ৰোগীসকলৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান শিশু কৰ্কট ৰোগীসকল উপযুক্ত চিকিৎসাৰ বাবে আৰু যাব নালাগে বহিৰাজ্য অথবা বিদেশলৈ কৰ্কট ৰোগৰ চিকিৎসা কিছু দীঘলীয়া হোৱা হেতুকে শিশুসকলৰ থকা খোৱা বিনামূলীয়াকৈ দিয়াৰ লগতে শিক্ষাদানৰ ব্যৱস্থাও কৰিছে এতিয়া চিকিৎসা প্ৰতিষ্ঠানটোৱে শিশু কৰ্কট ৰোগীসকলৰ বাবে মহানগৰীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ শিশুসকলৰ কৰ্কট ৰোগৰ সময়ছোৱাত তেওঁলোকক বিনামূলীয়াভাৱে প্ৰদান কৰা হ'ব খেলা-ধূলাৰ লগতে শিক্ষাদানৰ সুব্যৱস্থা শিশুসকলৰ ক্ষেত্ৰত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে চেঞ্জউড নামৰ এটা বেচৰকাৰী সংস্থাৰ সহযোগত শিক্ষাদানৰ ব্যৱস্থা হাতত লৈছে চিকিৎসা প্ৰতিষ্ঠানটোৱে অচিৰে ৰোগীৰ বাবে মুকলি হ'ব এই নতুন ব্যৱস্থা ইফালে শিশু কৰ্কট ৰোগীসকলৰ লগতে অভিভাৱককো দিয়া হ'ব থকাৰ সুব্যৱস্থা চিকিৎসাৰ বাবে ৰোগীৰ পৰিয়ালে দাখিল কৰিব নালাগে কোনো দৰিদ্ৰ সীমাৰেখাৰ প্ৰমাণপত্ৰ ইতিমধ্যে এই চিকিৎসাৰ বাবে চিকিৎসা প্ৰতিষ্ঠানটোৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মেডিকেল এণ্ড পেডিয়াট্ৰিক অনকলজি বিভাগৰ প্ৰফেচৰ ডক্টৰ মুনলিমা হাজৰিকাই সকলো শিশু কৰ্কট ৰোগীয়ে ইয়াতে সম্পূৰ্ণ চিকিৎসা লাভ কৰে মানসিক শাৰীৰিক সকলো ফালৰ পৰাই তেওঁলোকে যাতে আগবাঢ়ি যায় তাৰ বাবে এটা সম্পূৰ্ণ চিকিৎসা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দিবৰ বাবে আমি চেষ্টা কৰি আছো উল্লেখ্য যে সমগ্ৰ বিশ্বত বছৰি 1,20,000 শিশু কৰ্কট ৰোগী চিনাক্ত কৰা হয় যদিও এই ক্ষেত্ৰত বিশ্বৰ লগতে অসমত কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ সংখ্যা তেনেই কম যাৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে চলিত বৰ্ষৰ ডিচেম্বৰত মুকলি কৰিব শিশু উপযোগী এই বিশেষ চিকিৎসা সেৱা গোটেই ভাৰতত আপোনালোকে দেখিবলৈ পাব কৰ্কট প্ৰতিষ্ঠানৰ সংখ্যাও কম অসম তথা উত্তৰ পূৰ্বাঞ্চলতো যথেষ্ট কম এইবিলাকৰ কাৰণে শিশুৰ আৰোগ্য হোৱাৰ সম্ভাৱনা কম গতিকে আমি ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছো যাতে শিশুসকলে ট্ৰিটমেণ্টটো অকল আৰম্ভই কৰিবলগীয়া নহয় সম্পূৰ্ণও যাতে কৰিব পাৰে আৰু এই যিটো অৰ্থৰ অভাৱ সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আসাম গেছ কোম্পানী লিমিটেডৰ লগত এটা আমাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈ গৈছে গুৱাহাটীৰ পৰা হিৰুল হকৰ ৰিপৰ্ট ইটিভি ভাৰত অসম